হেল্ল', কি খবৰ? ভালে আছে চাগে? আজিতো দেওবাৰ আৰু জানেই, দিনটো আৰু এনেই ৰুমৰ ভিতৰতে বহি আৰু গাহৰি ঘৰতে থকা নিচিনাই লাগে। তাকে কি কৰিম আৰু জাষ্ট শুই উঠিছোঁ আৰু ডিউটিলৈ টাইম আছে, আজি দেওবাৰ ডিউটি নাই। ত' জাষ্ট শুই উঠিছোঁ আৰু উঠি এতিয়া গা পা ধুই লওঁ, তাৰপিছত দেখা যাওক দিনটো কেনেদৰে যায় আৰু সময়ে সময়ে জনাই থাকিম আৰু। গাটো ধুই আহিলোঁ। গা ধুই আহি মই ভগৱানক অকণমান স্মৰণ কৰাটো নিয়ম, সেইবাবে সদায় ধূপ এডাল জ্বলাওঁ আৰু। এতিয়া নেক্সট পৰ্ব আহিলে ভাত ৰান্ধিব লাগে, ভাতকেইটা ৰান্ধি লওঁ, তাৰপিছত কি হয় দেখা যাওক। ভাত পানী ৰান্ধি হৈ গৈছে, এতিয়া আৰু ভাতমুঠি খাই ল'ব লাগে আৰু, কাৰণ ৰাতিপুৱাই দুটামান খাই নল'লে পেটে নেমানে। তাকে কিনো ৰান্ধিছোঁ তাকে দেখুৱাইছোঁ। এয়া ভাত, এয়া ভাত আৰু এয়া চব্জি, বিশেষ একো নাই, দাইল আৰু ভেন্দি চলি যায় আৰু এনেকৈ। এতিয়া তেনে ভাতকেইটা খাই লওঁ। আচলতে মই ভজা পোৰা এইবিলাক খাই বৰ ভাল নাপাওঁ, মানে বইলে চলি যায়। তাকে খাবলৈ সাজু হৈছোঁ। ভেন্দি প্ৰায় খাব লাগে, ভেন্দি চুগাৰৰ কাৰণে বহুত ভাল। যদি আপোনাৰ চুগাৰ আছে প্ৰায় ভেন্দি খাব, যিহেতু এইটো ফাইবাৰ আছে, জাতীয় বস্তু, গতিকে পেট চাফা কৰি ৰাখিব আৰু চুগাৰ নিয়ন্ত্ৰণত থাকিব। চ' মই সদায় খাওঁ। ভাত পানী খাই হ'ল যিহেতু, এতিয়া আৰু এটা কথা, আমাৰ এই বালিগাঁৱৰ বিয়া, মানে মাইনাৰ বিয়া, স্মল মেৰেজ, তাকে নিমন্ত্ৰণ এটা দিছে। দুপৰীয়া ভাত সাঁজকে খাবলৈ যাব লাগিব। পেণ্ডেল পূৰা সাজি থৈছে। এতিয়া আৰু আজৰি সময়কণ
ইউটিলাইজ কৰিব লাগে আৰু আজৰি সময়খন ইউটিলাইজ কৰিবৰ কাৰণে মই কি কৰিছোঁ, এখন মাউথ অৰ্গেন আনি থৈছোঁ, তাকে বজাবলৈ শিকিছোঁ। নাই, মিডল অক্টেভটো অলৰেডি বজাব পাৰিছোঁ অলপ চলপ, লৱাৰ অক্টেভ আৰু আপাৰ অক্টেভ এই দুটা অলপ পাছতে হ'ব কামটো। যেতিয়া পূৰা ভালকৈ বজাব পাৰিম তেতিয়ালৈকে মই বজাই শুনাম বাৰু। এতিয়া আৰু প্ৰেক্টিছ কৰি থকাই কাম আৰু।